নমস্কাৰ শুভ সন্ধিয়া বস্তালে চিল্কাবৰ পৰা আকৌ এটা সৰু ভিডিঅ' আগবঢ়াইছো আপোনালোকৰ বাবে আৰু আজি লৈ আহিছো খুব ধুনীয়া ধুনীয়া কেইজুমান ডাইডনুনি কালেকচন আমাৰ একেবাৰে দেখুৱা নহয় আৰু যেহেতু হোৱাইটত ডাইডনুনি কালেকচন বিচাৰি আছে গতিকে হোৱাইটত কেইজুমান ৰেডি টু কৰি লৈ আহিছো ডাইডনুনি কালেকচন খুব ধুনীয়া হ'ব কোৱালিটি হ্যান্ডমেড ডাইডনুনি আৰু ইয়াৰে কালাৰ কম্বিনেশ্যন হোৱাইটত থাকিব আৰু আসলটো চাব খুব ধুনীয়াকৈ এনেদৰে মাল্টিবুটাত ৱৰ্ক কৰা থাকিব এইটো ডিজাইন আপোনালোকে আসলে খুব বিচাৰি আছিল আমাক আৰু ৰেডি কৰি লৈ আনিছো ইয়াৰে পাৰিটো খুব ধুনীয়াকৈ সৰুকৈ কৰা আছে একদম সিম্পল লুকছত আছে লগত থাকিব এখন খুব ধুনীয়া মেখেলাখন চাব খুব ধুনীয়াকৈ এনেদৰে ৱৰ্কখিনি কৰা আছে প্ৰিমিয়াম কোৱালিটি ডাইডনুনি জোৰা হ'ব সম্পূৰ্ণ ৰেডি টুৱে পাব এইটো আহিব ব্লাউজৰ পিস আৰু এই কাপোৰ যদি আপোনালোকৰ ভাল লাগে পছন্দৰ ভিতৰৰ পৰা স্ক্ৰিনশ্বট লৈ ৰাখিব কাপোৰৰ প্ৰাইস আহিব আপোনাৰ 2380 টকা যিসকলে অনলাইনত লয় 2380 টকা ল'ব পাৰিব আৰু অফলাইনত ল'লে আপোনালোকে 2300 টকাতে সম্পূৰ্ণ ৰেডি টুৱে ল'ব পাৰিব এইটো জোৰা নেক্সট এটা দেখাইছো ৰেডত আপোনালোকে যেহেতু এখিনি কাপোৰ খুব ৰিকোয়াৰমেন্ট কৰি আছে আমাৰ গতিকে কেইজুমান আজি লৈ আহিছো ইয়াৰে ৱৰ্কখিনি সব এনেদৰে হেভিকে কৰা আছে গজ বুটাটো ডাঙৰ ডাঙৰকে কৰা থাকিব আৰু ওপৰলে মাল্টিবুটাত কাম থাকিব এখন আহিব ইয়াৰে খুব ধুনীয়া মেখেলা এজোৰ সম্পূৰ্ণ ৰেডি টুৱে লৈ আহিছো আৰু এটো আহিব খুব ধুনীয়া ব্লাউজৰ পিস আৰু এই কাপোৰ যদি আপোনালোকৰ ভাল লাগে স্ক্ৰিনশ্বট এটা লৈ ৰাখিব আৰু ইয়াৰো প্ৰাইস আহিব 2300 টকা যিসকল অনলাইনত লৈ 80 रुपीस এক্সট্ৰা থাকিব অফলাইনত ল'লে আপোনালোকে 2300 টকাতে সম্পূৰ্ণ ৰেডি টুৱে ল'ব পাৰিব নেক্সট এটা চাব হোৱাইটত এনেদৰে পাৰ্পল কালাৰত অকল এটা সিঙ্গল কালাৰতে কাম থাকিব সিম্পলত থাকিব এনেকৈ কামখিনি ঘনকে থাকিব আসলটো থাকিব এনেকুৱাকে আৰু লগত থাকিব এখন খুব ধুনীয়া মেখেলা ইয়াৰে মেখেলাও ৰেডি টুৱে থাকিব এখন আহিব সম্পূৰ্ণ ৰেডি টুৱে মেখেলা এটা কালাৰতে আছে আৰু লগত থাকিব এটা ব্লাউজৰ পিস আৰু এটো জোৰা আপোনালোকে ল'ব পাৰিব ৰেডি টুৱে 2300 টকা যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ৰাখিব আৰু পছন্দৰ জোৰাৰ ভিতৰত পৰিলে আমাৰ স্ক্ৰিনত যেটো নাম্বাৰ দিয়া আছে তাতে আপোনালোকে হোৱাটছএপত কন্টাক্ট কৰিব নেক্সট এটা কালাৰ দেখাইছো লাইট লেভেণ্ডাৰ কালাৰত আছে লেভেণ্ডাৰ ঠিক নহয় অকমান আপোনাৰ স্কাই ব্লু কালাৰটো টাইপৰ হ'ব একদম পাতল যেটো হ'ব লাইট শেডত আছে দিকটো বেলেগত বানিটো বেলেগত আছে গতিকে অকমান ডুৱেল সাইন এটা আহি আছে কালাৰটো আৰু এখন আহিব খুব ধুনীয়াৰে মেখেলা ৱৰ্কখিনি খুব ধুনীয়াকৈ গজবুটাত কৰা থাকিব আৰু সৰু সৰু এনেদৰে ফুলবিলাক কাম কৰা থাকিব আৰু এটো হেবেৰে ধুনীয়া ব্লাউজৰ পিস কালাৰটো এটা খুব ধুনীয়া হয় আনকমন আৰু এই জোৰাটো আপোনালোকে ল'ব পাৰিব আমাৰ পৰা মাত্ৰ 2300 টকাত 2300ত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ৰাখিব নেক্সট এটা কালাৰ দেখাইছো এটো এটা চাব এটো খুব ধুনীয়া হয় গ্ৰীন আৰু ৰেডত এনেকৈ গজবুটা কাম কৰা থাকিব এখন আহিব চাদৰ সম্পূৰ্ণ ৰেডি টুৱে থাকিব লগত থাকিব এখন মেখেলা সম্পূৰ্ণ ৰেডি টুৱে ল'ব পাৰিব ৱৰ্কখিনি দুটা কালাৰতে গজবুটাত কৰা আছে এখন আহিব মেখেলাখন ৱৰ্কখিনি আঁঠুৰ ওপৰলৈকে কামখিনি চাব যথেষ্ট ওপৰলৈকে কৰা আছে আৰু এটো আহিব খুব ধুনীয়া ব্লাউজৰ পিস আৰু এটো যে আপোনালোকে ল'ব পাৰিব মাত্ৰ 2300 টকা সম্পূৰ্ণ ৰেডি টুৱে 2300 টকাতে বুকিং কৰিব পাৰিব নেক্সট এটা দেখাইছো এটো এটা চাব পিংক আৰু আপোনাৰ বটল গ্ৰীণ টাইপৰ কামখিনি কৰা আছে ডাৰ্ক গ্ৰীণ টাইপটো হ'ব আৰু ইয়াৰে ফুলখিনি খুব ধুনীয়াকৈ সৰুকৈ কৰা আছে ৱৰ্কখিনি এনেদৰে কৰা আছে দহি সম্পূৰ্ণ বাটি থৈ দিয়া আছে আৰু এইজোৰ সম্পূৰ্ণ ৰেডি টুৱে ল'ব পাৰিব কালাৰটো খুব ধুনীয়া হয় সৰু মাল্টি ৱৰ্কত থাকিব কামখিনি আৰু এটো হেবাৰে খুব ধুনীয়া ব্লাউজৰ পিস আৰু এটো জো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2300ত বুকিং কৰিব পাৰিব থ্যাংক ইউ